खाग्रा हाथाइनि मोसौ बोरमा फानग्रा जायगायाव जल जीवन मिशननि दै जगायनाय फसंनायखौ लाना दावराव। मोसौ बोरमा फानग्रा जायगायाव दै जगायनाय फसंनाय बिथांखिखौ फसंनो होआ। मोसौ फाननाय जायगाया मोसौ बोरमा फानग्रा जायगायावनो थानांगौ। उदालगुरि जिल्लानि उदालगुरि बिधान सभा समष्टि उदालगुरि गामिनि जौगाखां खोन्दोनि सिङाव थानाय खाग्रा सप्ताहिक हाथायाव मोसौ बोरमा फानग्रा हाथायाव हाखौ लाना दावराव सोमजिदों। मिथिनो हायोदि मोसौ बोरमा फाननाय हायाव बोलो सोलो बाहायना जल जीवन मिशननि दै जगायग्रा बिथांखि फसंनो सानैसो थिखादारा नाजादों होनना নমস্কাৰ আপোনাৰসমূহ মিডিয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মূলতঃ এই ঘাগৰা বজাৰখন 1947 চনৰ পৰা ইয়াত বজাৰখন হৈছে আৰু তেতিয়াৰ পৰা বজাৰখন ভালকৈ চলিছে। চলাত ইয়াত দুটা বজাৰ আছে, এটা খোলা বজাৰ, এটা গৰু বা কেটেল বজাৰ। তো কি হ'ল, ইয়াত আমি যেতিয়াৰ পৰা বজাৰ কৰি আছোঁ 1990 চনৰ পৰা এই বজাৰত বহুত মানুহ বেদখল কৰিবলৈ আহিছে। বজাৰত বেদখল কৰিছে, যেনেকৈ ইয়াত আপোনাৰ বৰ্তমান তেখেতে VCDC চেয়াৰমেন হৈছে গোবিন্দ সিং, তাৰ লগতে আপোনাৰ আছে গণেশ ঠাকুৰ বুলি তেখেতৰ শিক্ষকতা। তেখেতসকলে পলিটিকেল পাৰ্টিৰ লৈ ইনফ্লুৱেঞ্চ হয় বজাৰৰ সকলো মাটিখিনি তেখেতসকলে কেপচাৰ কৰি পেলাই বজাৰখন ইয়াৰ পৰা উঠাই যাবৰ কাৰণে আজি তিনিবাৰ এই আমাৰ লগত চেষ্টা কৰিছে। প্ৰথম তেখেতসকলে ফাৰ্ষ্ট টাইমত কোনটো বজাৰত উঠাবৰ কাৰণে চেষ্টা কৰে? এখন ঘাগৰা বজাৰখন ইয়াৰ পৰা উঠাই নিবৰ কাৰণে ৰাইজে বহুত কষ্ট দি ঘাগৰা বজাৰখন বনাইছিলে। ভাৰত স্বাধীনতাৰ পৰা এই বজাৰখন ইয়াত আছে আৰু ঘাগৰা বজাৰটো ইয়াৰ পৰা তেখেতসকলে নিজে এটা কলনী বনাবৰ কাৰণে, এটা শ্ব'ৰুম বনাবৰ কাৰণে ঘাগৰা বজাৰৰ মাটিত তেখেতসকলে আজি আমাৰ 2-3 বছৰৰ পৰা বিশেষকৈ গণেশ ঠাকুৰ আৰু গোবিন্দ সিঙে তাত তেখেতসকলে লাগি আছে। তো প্ৰথম তেখেতসকলে লাগিলে আমাৰ লগত এই য'ত জেগাত বৰ্তমান তেখেতসকলে পাব্লিক হেল্থৰ খোৱা পানীৰ কাৰণে ব্যৱস্থা কৰিবলৈ বিচাৰিছে, এই জেগাত তেখেতসকলে প্ৰথমবাৰৰ কাৰণে তেখেতসকলে কি অংগনবাড়ী চেণ্টাৰ তেখেতসকলে বনাবলৈ বিচাৰিছে, কাৰণ গভৰ্ণমেণ্ট তাত অনুমোদন নিদিলে। ছেকেণ্ড টাইমত তেখেতসকলে BTR প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ তেখেতসকলে লিখিলে যে ওচৰত ইয়াত কালী মন্দিৰ আছে, এই কালী মন্দিৰ থকাৰ কাৰণে ইয়াত গুৰু বজাৰ থাকিব নালাগে বুলি তেখেতসকলে কোকৰাঝাৰত তেখেতসকলে কমপ্লেইন কৰিলে। এই কথাও তেখেতসকলে মিছা। আৰু বৰ্তমান তেখেতসকলে ওপৰত তেখেতসকলে কমপ্লেইন কৰি আছে যে গুৰু বজাৰখন ভাঙি গ'ল। এই গুৰু বজাৰ ভাঙি যোৱাৰ কাৰণে এই গুৰু বজাৰত তেখেতসকলে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ বিচাৰিছে। আৰু এই গোটেই কামত তেখেতসকলে এটা ষড়যন্ত্ৰ আছে, এটা পলিটিকেলৰ গুণ আছে ইয়াত। তেখেতসকলে এই বজাৰখন উঠাই নিবলৈ বিচাৰিছে, কিন্তু আমি ঘাগৰা সমূহ ৰাইজে এই বজাৰখন উঠাই নিয়াত ঘূৰ বিৰোধী আছে। কিয়, তাত হাজাৰজন মানুহে গৰু বেপাৰ কৰি বজাৰত দোকান বান্ধি কৰি পেলাই ইয়াৰ লগত ল'ৰা ছোৱালীৰ ঘৰ চলি আছে। আৰু তেনে ক্ষেত্ৰত এই বজাৰখন তেখেতসকলে নিজৰ স্বাৰ্থৰ কাৰণে আমি কেনেকৈ এৰি দিম? এই ঘাগৰা বজাৰৰ পৰা ডিমাকুচি 20 কিলোমিটাৰ, ঘাগৰা বজাৰৰ পৰা ওদালগুৰি 20 কিলোমিটাৰ, 20 কিলোমিটাৰৰ মাজত এই গুৰু বজাৰখন চলি আছে। আৰু গুৰু বজাৰখন আমাৰ কাৰণে বহুত দৰকাৰী আছে। আমি তেখেতসকলৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতসকলৰ অফিচো তেখেতে যে ভাৰতী টাইটেলৰ যে জুনিয়ৰ ইঞ্জিনিয়াৰ আছে তেখেতে ওৱান ছাইড কাম কৰি আছে। তেখেতৰ লগত মই দুবাৰমান ফোনত কণ্টেক্ট কৰিলোঁ। এই সাক্ষাৎকাৰ লোৱাৰ আগতো তেখেতৰ লগত মই কথা পাতিছিলোঁ আৰু তেখেতে ওৱান ছাইড ইয়াত পাতিছে। আৰু মই ইয়াৰ লোকেল মানুহ হিচাপে, লোকেল খিলিঞ্জীয়া বড়ো ট্ৰাইবেল মানুহ হিচাপে মই তেখেতসকলৰ অফিচটো